Hello guys, welcome to BG Blog. Guys, কালি ৰাতি ভাবিলো অলপ উলাই যাও তো উলাই গৈ দেখিলো ওচৰতে এটা মন্দিৰত পূজা চলি আছিল পূজা মানে গাইস এক বেলেগ ধৰণৰ পূজা দেখিলো কালি গতিকে তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাও বুলি ভাবিলো তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো So guys, finally ahi palu mondirot. Etu video vlog buli nohoy aru. To dekhilu usorte mondirot mane bajna bajai nitto kori thoka. Bhabilu video ke kori lom. Moyo salu logote apnalokoku dekhwaও buli bhabilu. So video tu hekholoke sai thakok. Akonu skip nokorakoy. Guys, আমাৰ অসমত যেনেকৈ বিহু নৃত্যৰ পৰম্পৰাগত হয় ঠিক তেনেকৈ কেৰেলাত মানে এনেকুৱা নৃত্য পৰম্পৰাগত হয় আপোনালোকে চাবচোন সাউথ ইণ্ডিয়ান মুভি বিলাকত প্ৰায় এনেকুৱা নৃত্য দেখিবলৈ পাব ইয়াত অকল এই নৃত্য মন্দিৰত বুলিয়ে নহয় ডাঙৰ ফেষ্টিভেল MLM মন্ত্ৰী আদৰিবলৈ এই নৃত্য কৰা হয় গাইস অসমত যেনেকৈ প্ৰত্যেক বছৰে বহাগ বিহু আহে ঠিক তেনেকৈ কেৰেলাতো অনাম আহে সেই অনাম ছেপ্টেম্বৰ 6 তাৰিখৰ পৰা হ'ব তো যিমান পাৰো ভিডিও বনাই দেখুৱাবলৈ চেষ্টা কৰিম তো মোৰ চেনেলৰ ভিডিও বিলাক চাই থাকিব সো গাইস নতুন গতিকে ভিডিও বিলাক বনোৱা ইমান এক্সপ্ৰেছন অহা নাই তথাপিও যিমান পাৰো চেষ্টা কৰিছো আৰু ভিডিও বিলাক চাই ভাল পালে এটা লাইক কৰি যাব যাতে মই পাছলৈ ভিডিও বিলাক বনাবলৈ সাহস পাওঁ হেল্ল' গাইস এয়া আছিল কেৰেলাৰ মালায়ালাম সম্প্ৰদায়ৰ এক পূজা অৰ্চনা গাইস এনেকুৱা পূজা মানে কালি জীৱনত প্ৰথমবাৰ দেখিছো আপোনালোকেও আগে পিছে দেখিছেনে কমেন্ট কৰি জনাবচোন তেনেহলে আজিৰ ভিডিওটো ইমানে আছিল যদি ভাল পালে লাইক কৰিব চেনেলটিত নতুন কোনোবা আহিছে যদি চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব পিছলৈ এনেকুৱা ভিডিওসমূহ চাই থাকিবলৈ গতিকে আকৌ এটা নতুন ব্লগত লগ পোৱাৰ আশাৰে সকলোলৈ বাই বাই জয় আই অসম